Hello guys. Hello guys. Amar. আজি ব্লগটো মই পুৰা গড় মানে আমালোকৰ পুৰা বাৰীৰ বস্তু গোটেইবোৰ বস্তু আপোনালোকক দেখাই দিম পুৰা যা খাব মন যায় আমাৰ ঘৰত আহি খাই যাব নহ'লে কমেণ্টত কলগছ আছিল আগতে এইখিনিত ইমান গালিতে এটা সৰু মৰু কলগছত কল guys welcome back to my YouTube channel জেড ব্লগলৈ আপোনালোকক স্বাগতম আজি ব্লগটো মই ইয়াৰ পৰা ষ্টাৰ্ট কৰি আছোঁ এতিয়া টাইম কেইটা 1:30 মান হৈ গ'ল এতিয়াৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰি আছোঁ আজি ব্লগটো বহুত কি ক'ম আপোনালোকক বহুত স্যাড ব্লগ আমাৰ আৰু মই কৰিব বিচাৰা নাছিলোঁ যে আজি ব্লগটো কিয়নো কৰি দিওঁ কমেণ্টত ক'বচোন আগৰ ডাঙৰ চুলৰ পৰা এতিয়া মোৰ সৰু চুলটো কেনেকুৱা লাগি আছে আগৰ পৰা এতিয়া বহুত ভাল লাগে নেকি না আগতে ভাল আছিল আপোনালোকে কমেণ্টত ক'বচোন মোৰ তাত লাগি আছে এতিয়া বহুত ভাল আছে চুলটো সৰু কৰি দিছোঁ নহ'লে আগতে ইমান গাল এইখিনিত আহি পৰিছিল আৰু কি ক'ম এতিয়া মানে বতৰটো ইমান বেয়া মানে কি ক'ম বতৰটো ইমান মানে মেঘ আহিব আপোনালোকক দেখাই আছোঁ মানে বেক কেমেৰা দি আপোনালোকে দেখাওক গাইজ মই ভাবি আছোঁ পাৰ ডে মই এটা ব্লগ ভিডিঅ' বনাম যদি আপোনালোকে আমাক ছাপোৰ্ট কৰে চেনেলটো যদি আপোনালোকে আমাক মানে আগত মানে ভিডিঅ'টো ভিউ এণ্ড ছাবস্ক্ৰাইব এণ্ড আগত লৈ যাব পাৰে তেনেহ'লে মই সদায় পাৰ ডে Hello guys. Hello guys. Amar. ZB Insan. Enjoy. ব্লগ চেনেলটো Channel 2. আপোনালোকে Look ছাবস্ক্ৰাইব কৰি দিয়া এণ্ড লাইক আৰু শ্বেয়াৰ কৰি দিয়া আগৰ সময়ত আপোনালোকক আমি নতুন ব্লগ ভিডিঅ' দিম দেখাই দিয়া মানুহক মই হাতত মেহেন্দি লগাইছোঁ আপোনালোকে আমাৰ ভাল ভিডিঅ' চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া এণ্ড লাইক কৰি দিয়া টাটা গাইজ চাওক এই সৰু বাচ্চাটো কৈ আছে ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু আপোনালোকে নুশুনে তাৰ লেংগুৱেজটো পূৰা মানে তাৰ আৱাজটো আপোনালোকে ক্লিয়াৰ নাহে ই কৈ আছে ছাপ্ৰাছ কি কৰি দিব লাগে ছাবস্ক্ৰাইব কোৱাচোন ছাবস্ক্ৰাইব ডাঙৰ হৈ যেতিয়া শুনিব ইয়াত ছাবস্ক্ৰাইব কৈছে আৰু তেতিয়া যদি 1 লাখ ছাবস্ক্ৰাইবাৰ আমাৰ হৈ যায় আমাৰ চেনেলত তেনেহ'লে ক'ব মই কৈছোঁ ছাবস্ক্ৰাইব কৰি দিবলৈ তেতিয়া বাদে সি ক'ব মোৰ কাৰণে এনেকুৱা হৈছে গাইজ তাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়া থেংক আজি ব্লগটো মই পুৰা গড় মানে আমালোকৰ পুৰা বাৰীৰ বস্তু গোটেইবোৰ বস্তু আপোনালোকক দেখাই দিম পুৰা মানে এটা বস্তু কৈ আপোনালোকক দেখাম আপোনালোকে চাব মই ক'ৰ পৰা মোক আপোনালোকে মানে মোৰ ভিডিঅ'ৰ লগতে থাকক আজিৰ পৰা আমাৰ পুৰা বাৰীটো আপোনালোকে চিনি ল'ব তেনেহ'লে ইণ্টাৰেষ্ট পাব মোৰ ভিডিঅ'টো চাই এয়া মই দেখাই আছোঁ এয়া মোৰ পুৰা মানে আমাৰ পুৰা এইটো গড় এয়া পুৰা আমাৰ গড় এইটো বনাই আছে এতিয়ালৈকে কমপ্লিট কৰা নাই আপোনালোকে এতিয়া আমাক ছাপোৰ্ট কৰক প্লিজ গাইজ এয়া আমাৰ গড় ফাৰ্ষ্ট টাইম 4টা ৰুম বনালে আৰু 2টা হ'ব এইখিনিত এটা এতিয়ালৈকে বনোৱা নাই আপোনালোকে লগতে থাকক আৰু এইটো আমালোকৰ লেট্ৰিন বাথৰুম এইটো কমপ্লিট কৰা নাই এনেই আছোঁ এইখিনিত আমালোকৰ লেট্ৰিন এণ্ড বাথৰুম এতিয়ালৈকে কমপ্লিট কৰা নাই মানুহে ক'ব ইয়াৰ লেট্ৰিন বাথৰুম আপোনালোকে দেখে লাজৰ কথা নাই মই গোটেইকেইটা বস্তু আপোনালোকক আজি শ্বেয়াৰ কৰিম এণ্ড ভিডিঅ'ত আপোনালোকে লগতে থাকক এই আমাৰ ড্ৰাম সেইখিনিত পানী থওঁ আমালোকে ইয়াৰ পৰা এতিয়া গা চা ধুওঁ বাথৰুমতো কোনোৱে কৰে মই এইখিনিতে গা চা ধুই দিওঁ এইখিনিতে
আমাৰ ঘৰত আমালোকে মানে পোপা পালো মানে মুৰ্গী হাঁহ এনেকুৱা পালা হয় কাৰণে এনেকুৱা এটা ঘৰ বনাইছে এইখিনিতে থাকে আৰু আমাৰ ঘৰত বগৰী গাছ আছে আপোনালোকক দেখাওঁ আৰু কি গাছ এণ্ড আমালোকৰ মধুৰিআমৰ গাছ 3টা না 4টা বহুতো হৈছে আমালোকে নাখাওঁ ইমান যাৰ খাব মন যায় আমাৰ ঘৰত আহি খাই যাব নহ'লে কমেণ্টত ক'ব মই দি থৈ আহিম ক'ব পৰা নাই ইমান এয়া মধুৰি গাছটো আগত আমালোকে এইটো ঘৰত থাকিছিলোঁ কি ক'ম মানে মোৰ নিউজটো আঁকি যাম মই ক'ব নোৱাৰোঁ যেতিয়া আমালোকৰ ঘৰটো বনাই আছিল পাক্কাৰ ঘৰটো বনাই আছিল তেতিয়া আমালোকে এইটো ঘৰত আছিলোঁ কি ক'ম আমালোকে এতিয়ালৈকে সেইটো ঘৰত যাব বিচৰা নাছিলোঁ কি ক'ম মেঘত আমালোকৰ ঘৰত পূৰা পানী দি দিছে আমালোকে 2 মাহ হ'ব মানে আমালোকে এইটো ঘৰৰ পৰা সেইটো ঘৰত গৈছোঁ নতুন ঘৰত এতিয়ালৈ মানে আমালোকে ভাবিছিলোঁ যে পূৰা কমপ্লিট কৰি আমালোকে সেইটো ঘৰত যাম কিন্তু এইটো হোৱা নাই সেইকাৰণে পৰা সেইটো ঘৰত বহুত কষ্টৰে এতিয়ালৈকে আছোঁ বনাম পিছত মই না দেউতাকে বনাব এতিয়া মইতো কিবা ইনকাম নকৰোঁ আপোনালোকে ছাপোৰ্ট কৰে তেনেহ'লে মই ইউটিউবৰ পৰা ইনকাম নহয় ইউটিউব আৰু কি ক'ম আপোনালোকে যদি অকণ ছাপোৰ্ট কৰে আমাৰ ঘৰত কুঁহিয়াৰ আছে কুঁহিয়াৰৰ গাছ আছে আমাৰ বাৰীত এয়া কুঁহিয়াৰৰ গছো আছে আমালোকে কুঁহিয়াৰ নাখাওঁ আমালোকৰ ঘৰত মানে যি বস্তু আছে আমালোকে তেনে বস্তুবোৰ নাখাওঁ মানে মন নাযায় মানে লোকৰ ঘৰত দেখিলে বস্তু এনেকুৱা মানে আম গাছ আমাৰ ঘৰত নাই লেকিন লোকৰ ঘৰত দেখিলে আম গাছ আম খাব মন গৈছে টেঙা আম খাব মন গৈছে কিন্তু আমালোকে সেইটো মন যায় লেকিন নিজৰ বাৰীত থকা বস্তুবোৰ একেবাৰে মন নাযায় এইটো আমাৰ বুলি নহয় আপোনালোকৰো হ'ব পাৰে কিন্তু আমাৰ নহয় গোটেই মানুহৰ ঘৰৰ ল'ৰা ছোৱালী এনেকৈ নিজৰ বস্তুবোৰ নাখায় পৰৰ বস্তুবোৰ দেখি মন যায় কি কৰিম মোৰ নিচিনা কেনেকুৱা কমেণ্টত ক'ব আপোনালোকে যে লোকৰ বস্তু দেখি লোভ লাগে এয়া আমাৰ এটা সৰু মৰু এটা কলগছ আছিল আগতে এইখিনিত ইমান গাল এতিয়া এটা সৰু মৰু কলগছত কল হৈছে এয়া চাহ ইমান ডাঙৰ কলগছটো নাজানো এইটো গছৰ নামটো কি নাজানো কাৰণ কল হৈছে কল খাম কল যেতিয়া পকি যাব তেতিয়া আপোনালোকক এটা ব্লগ ভিডিঅ' শ্বুট কৰিম আপোনালোকক তেতিয়া আমালোকে এটা ভিডিঅ' বনাই দেখাই দিম এতিয়া এটা কল চাহ কিমান কল হৈছে কোনে খাব মোক ক'বচোন কমেণ্টত এয়া হৈছে আমাৰ ঘৰৰ বেক চাইডত এটা আম গছ লগানি হৈছে আৰু এইখিনিত এটা আছে বগৰী গাছ এয়া চাব পাৰে এয়া আমাৰ পূৰা বেক চাইড নিম গছ এটা আছে বেক চাইডত এটা আম গছ আছে আৰু কি ক'ম আমাৰ বাৰীৰ বেক চাইডৰ পিনে চাব নেকি আছে আৰু কিবা নোখোজোঁ ভিডিঅ'টো মই ইমান ডাঙৰ কৰিব নোখোজোঁ ইয়াতে ভিডিঅ'টো মই এণ্ড কৰিব খুজি আছোঁ তাৰমানে ইয়াতে মই ভিডিঅ'টো এণ্ড কৰিম আৰু ভাল লাগিলে মোৰ ভিডিঅ'টো আশা কৰোঁ এতিয়া আপোনালোকেতো মোৰ ভিডিঅ'টো নাচায় ভালদৰে আশা কৰোঁ আপোনাৰ তাত ভাল লাগে মোৰ হোম টাৱাৰ মানে মোৰ ঘৰটো और ভাল লাগিলে लाइक एंड शेयर एंड सब्सक्राइब कर দিব और मैं এটা तो डायलॉग কৈ আছোঁ जूता फेंक के मारो या चप्पल फेंक के मारो सब्सक्राइब तो नहीं होना चाहिए आप लोगों को तारा लेकिन मैं आशा करूँ যে আপোনালোকে মোক চেনেলটো সাবস্ক্রাইব কৰি দিব টাটা বাই।